শিৱসাগৰ দৰবাৰফিল্ড সমীপৰ দেশৰ নৈ খনন ভূ মাফিয়াৰ বাৰিষাক লৈ শংকা নৈপৰীয়া বাসিন্দাৰ এতিয়া বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সচেতন মহল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ভিন্ন প্ৰান্ততো দিনে নিশাই অবৈধ খনন চলাইছে ভূ মাফিয়া চক্ৰই দিখৌ নদীৰ বুকুতো চলিছে এই ভয়াৱহ খনন জিলাখনৰ প্ৰায়সমূহ ৰাজহ চক্ৰৰ অধীনৰ এলেকাকে ধৰি চৰকাৰী ভূমি আৰু জলাশয়সমূহতো জেচিবিৰ জৰিয়তে মাটি খনন কৰি মিনি ডাম্পাৰ বলেৰো পিকআপৰ সহযোগত পলস তথা মাটি বিক্ৰী কৰি মুনাফা অৰ্জন কৰি আহিছে ভূ মাফিয়া চক্ৰসমূহে ৰাজহ হেৰাইছে চৰকাৰৰ চোৰাং চক্ৰ অথবা অবৈধ পলস খননত জড়িত হৈ পৰিছে শিৱসাগৰৰ কেইজনমান স্বয়ংভূ সংবাদকৰ্মী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ক্ষমতাত বলিয়ান হৈ নামি পৰিছে শিৱসাগৰৰ দৰবাৰফিল্ড সমীপৰ দিখৌ নৈ খননত সাংবাদিকৰ ভূমিকাক লৈ নীৰৱ দৰ্শক এতিয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াসহ শিৱসাগৰ জিলা আঞ্চলিক বন বিভাগ বাৰিষাক লৈ শংকা দৰবাৰফিল্ডস্থ নৈপৰীয়া বাসিন্দাৰ এতিয়া বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত সচেতন মহল অসম নৱ নিৰ্মাণ সেনাৰ সভাপতি দিগন্ত শইকীয়াই সংবাদ মাধ্যমৰ জৰিয়তে দিখৌত অবৈধ খনন বন্ধ কৰাৰ লগতে ভূ মাফিয়া চক্ৰৰ সৈতে মিতিৰালি থকা বন বিষয়াক জিলা আয়ুক্ত অথবা ৰাজ্য চৰকাৰে তদন্তৰ আওতালৈ আনি শাস্তি বিহাৰ পোষকতা কৰিছে ইয়াৰ অন্যথা গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ অসম নৱ নিৰ্মাণ সেনাৰ শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট 12 লাইভ শিৱসাগৰ জিলাত যি দিখৌ নদী খনন কাৰ্য চলাই আছে ভূ মাফিয়া চক্ৰই এই খনন কাৰ্যসূচী বন্ধ কৰক আৰু যাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ আপুনি তেওঁলোকৰ বাৰিষা হোৱা মাত্ৰক তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙিবলৈ ধৰে বানপানীয়ে আৰু সেই সময়ত আকৌ এই ভূ মাফিয়া চক্ৰই তেওঁলোকে চিৰা চাউল দিবলৈ যায় এখন নাটক কৰে আৰু যিসকল ভূ মাফিয়াই সেইসকলক চাউল চিৰা দিবলৈ যায় তেওঁলোকে আকৌ খৰালি এই দিখৌ নদীখন খানে তৎকালীনভাৱে বন বিভাগ আৰু জিলা প্ৰশাসনক জনাইছোঁ শিৱসাগৰ জিলাত যিটো দিখৌ নদী খনন কাৰ্যসূচী চলাই আছে ভূ মাফিয়া চক্ৰই তেওঁলোকৰ বিৰুদ্ধে এটা আইনী পানিছমেণ্ট দিয়াৰ ব্যৱস্থা কৰক আৰু এই যিসকল বন বিষয়াই আশীৰ্বাদ দি আছে সেই তেওঁলোকৰ আশীৰ্বাদতহে তেওঁলোকে এনেকুৱা এটা সাহস কৰিছে তৎকালীনভাৱে এই বন বিষয়াসকলকো তদন্ত আওতালৈ আনিবলৈ লাগে আৰু আইনী পানিছমেণ্ট দিব লাগে আৰু ভূ মাফিয়া চক্ৰও এই খনন কাৰ্যসূচীত বন্ধ কৰক নহ'লে আমি গণতান্ত্ৰিক আন্দোলন ল'বলৈ আমি বাধ্য হ'ম